ফেচ মাস্ক লৈ আহোঁ ছান টেন ৰিমুভ কৰিবৰ কাৰণে। এতিয়া মই ইয়াতে লৈছোঁ কফিৰ পেকেট, আপোনালোকে যিমান লাগে নিজে ল'ব পাৰে। মই কিন্তু 2টা পেকেট নল'লোঁ, এটা পেকেটেই ল'লোঁ। তাৰপিছত মই এড কৰিম হানি দিয়াৰ পিছতে গোলাপ জল, ৰ'জ ৱাটাৰ এইটো লৈছোঁ। এইখিনি এই তিনিওটা বস্তুৱে ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি এইটো আপোনালোকে গৰম দিনত যিমান ৰ'দ দিছে বহুত আমাৰ স্কিনটো কিবা ক'লা দাগ নিচিনা হৈ যায়, টেনিং হৈ যায়। এইটো সেই টেন ৰিমুভ কৰে, পূৰা লগে লগে ৰিমুভ কৰে, আপোনালোকে নিজে গম পাব। আৰু এইটো আপোনালোকে নিজে লগায়ে গম পাব, এৰোৱাৰ পিছতেই গম পাব। কিন্তু এইটো এবাৰ লগালেই নহয়, আপোনালোকে উইকত 3বাৰমান লগাব, তেতিয়া আৰু ভাল ৰিজাল্ট পায়ে থাকিব। যিহেতু একেটা বস্তু ঘৰত এভেইলেবল থাকেই, সেইকাৰণে একোতো প্ৰব্লেম নাই লগোৱাত। আৰু ইমান বস্তুও দৰকাৰ নহয়, অকল 3টা বস্তুতে পাৰি। এনেদৰে মই ভালকৈ ব্ৰাছেৰে লগাই লৈছোঁ। আপোনালোকে হাতেৰেও লগাব পাৰে, যদি ব্ৰাছ নাথাকে একো প্ৰব্লেম নাই, হাতেৰে লগাব পাৰে। ডিঙিটো লগাইছোঁ মই, আপোনালোকে লগাব ডিঙিটো। এনেও ডিঙিটো আমাৰ বহুত দৰকাৰী হয়, লগাব লাগেই, নহ'লে ফেচ আৰু নেকৰ কালাৰ চেঞ্জেই হৈ যায় মানুহৰ। আৰু মই লিপছতো লগাই দিছোঁ, লিপছত লাগিলেও একো নহয়। শুকোৱাৰ পিছতহে ধুব আপোনালোকে। মই 10 মিনিটৰ পিছতে ধুই দিলোঁ যেনিবা, বিকজ মোৰ বেলেগ ভিডিঅ' বনাবলগীয়া আছিলে। চ' 10 মিনিটৰ পিছতে ধুলোঁ, কিন্তু আপোনালোকে শুকোৱা পিছতহে ধুব। আৰু মই ইয়াতে কটন লৈ এতিয়া মুচিছোঁ, আপোনালোকে এনেই পানী দিও ধুই দিব পাৰে। মই কটন লৈ এনেকৈ মোহাৰিলোঁ। চাওক, নিজেই গম পাবই এৰুৱাওঁতেই বহুত ক্লিন হৈ যায় ফেচটো গ্ল' কৰিবলৈ। আৰু সেইতে মোৰ ভাগিন আছিলে আমাৰ ঘৰত, মই ভিডিঅ'টো বনোৱাৰ টাইমত তাতে চাই আছে, অলপ কেমেৰা ওচৰ ওলাব ধৰিছে। গোটেই ফেচটো যেতিয়া আমি মোহাৰি দিওঁ বহুত ক্লিন লাগে, আপোনালোকে নিজেই দেখি পাবই ৰিজাল্ট। ইয়াৰ পূৰা ভালকৈ ধোৱাৰ পিছত আপোনালোকে মুখখন মোহাৰি মইশ্চাৰাইজাৰ লগাব, কিন্তু নাপাহৰিব মইশ্চাৰাইজাৰ লগাবই। মই ইয়াতে লৈছোঁ বায়'টিকৰ মইশ্চাৰাইজাৰ, আপোনালোকে নিজে যিটো লগাই সেইটো লগাই ল'ব। এবাৰ ট্ৰাই কৰি চাব এইটো মাস্ক, আৰু কেনেকুৱা পালে ৰিজাল্টটো মোক কমেণ্ট কৰি জনাব নাপাহৰিব।